গাইছ আমি এতিয়া বৰ্তমান চাহ পানী অলপ খাই লওঁ, লৈ পেলাই গাহৰিটো বজাৰত লৈ যাম এতিয়া। এইটো বছ আৰু এইটো এইয়া চাওক, এইটো পেটেলা আৰু এইটো কিশোৰ দা চাহ পানী খাই অলপ চাহ পানী খাই লওঁ। হেল্ল' গাইছ, গুড মৰ্ণিং। আজি গাইছ মানে ৰাতিপুৱাই উঠিলোঁ, আজি দেওবাৰটো, তাৰ কাৰণে আজি মানে গাইছ গাহৰি কাটিব লাগিব, তাৰ কাৰণে সোনকালে উঠিলোঁ। আৰু আপোনালোকক গাহৰি কেনেকৈ চাফা কৰে এইবিলাকো দেখাই আছোঁ মই, আপোনালোকে ভিডিঅ'টো চাব গাইছ। এতিয়া ফাইনেলি পানী গৰম কৰি আছোঁ, পানী গৰম হ'লে গাহৰিটো মাৰিম, মাৰি চাফা কৰি বজাৰত লৈ যাম। এতিয়া বৰ্তমান পানী গৰম হোৱাই নাই, হ'লে একদম আপোনালোকক দেখি আছোঁ কেনেকৈ চাফা কৰে গৰম পানী দি। আমি এতিয়া ৰেডি কৰি আছোঁ বৰ্তমান পানী। এতিয়া আদা চাফা কৰা হৈ গ'ল আৰু এতিয়া বৰ্তমান চাফা কৰি আছোঁ। চাফা কৰি একদম পুৰা আৰু গেছেদি পুৰিম, পুৰি পেলাই একদম পুৰা লাল কৰি দিম, কৰি পেলাই একদম ধুনীয়া কৰি চাফা কৰি একদম বজাৰলৈ লৈ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, আপোনালোকক মই দেখি আছোঁ। দে অলপ জলদি কৰ, চাফা কৰ সোনকালে, দেৰি হৈ গ'ল আজি মানে টাইমটো এতিয়া 7টা বাজিলে মানে গাইছ, অলপ উঠাতে দেৰি হৈ গ'ল। এতিয়া চাফা কৰি আছোঁ। অলপ ডাইলগটো বেছিকৈ মাৰি দিয়ক। নালাগে আপোনালোকে যে হেৰি পোষ্টাৰটো বনাইছে, তাৰে 12 কপালটো ক'ত বনাইছে? বছ এয়া চাই আছে, একদম ৰেডি কৰি আছে চাফা। এইটো গাইছ গাহৰি একদম আজি বজাৰ আজি বজাৰত তামাম হ'ব, ধামাকা হ'ব ধামাকা। এইটো চাওক কিশোৰ দা, গাহৰি কেনে হ'ব আজি? ধামাকা হ'ব, ধামাকা হ'ব। হেৰি ফনিতা বৈশ্যক মাতছি না, চেনেলটো চাৰ্চ কৰি কেনে ৰিপৰ্ট মাৰি দিছিল। আমাৰ এতিয়া পুৰা হৈ গ'ল, আমি এতিয়া ৰেডি কৰি আছোঁ। একদম চাওক গাইছ, এটাই বাচন ধুই আছে আৰু একদম বানাৰেদি একদম পুৰি ৰেডি কৰি আছে, একদম হৈয়ে গ'ল। এতিয়া বৰ্তমান এতিয়া আমি চবলৈ লৈ যাম এতিয়া বজাৰত, একদম 360কৈ বেছিম। এইটো কিশোৰ দা, একদম এইটো পেটেলা, মানে আমাৰ মালিক গাহৰি ফাৰ্মৰ বছ, এটা আমাৰ বিখ্যাত মানে ব্ৰইলাৰ ঠিকাদাৰ আছিল, তাৰমানে লকডাউনৰ কাৰণে এতিয়া গাহৰি বিকাৰ আৰু এইটো কি, এইটো হেৰি আমাৰ মানে এজন বিখ্যাত গেছেদি পূৰা হৈ গ'ল। এতিয়া পূৰা আমাৰ বছে একদম ঘঁহি আছে, পূৰা এতিয়া চিকচিকা কৰিব, কৰি বজাৰত লৈ যাব। বজাৰত মানে গাইছ অলপ চাফা ভালকৈ নহ'লে আমাৰ ইয়াৰ মানুহবিলাকে নাখায়, সেইকাৰণে অলপ চাফা পূৰা কৰি আছোঁ, চাফা কৰি লৈ গৈ আছোঁ। গাইছ আমি এতিয়া বৰ্তমান চাহ পানী অলপ খাই লওঁ, লৈ পেলাই গাহৰিটো বজাৰত লৈ যাম এতিয়া। এইটো বছ আৰু এইটো এইয়া চাওক, এইটো পেটেলা আৰু এইটো কিশোৰ দা চাহ পানী খাই অলপ চাহ পানী খাই লওঁ। আমাৰ কিশোৰ দা এতিয়া গাড়ীত বহি আছে, পূৰা মাংস চাংস লৈ ৰেডি হৈছে। আমি এতিয়া গৈ আছোঁ লৈ আমি বজাৰত, আৰু আমাৰ বজাৰখন আপোনালোকক দেখি আছোঁ, আপোনালোকে চাব। এইটো গাহৰি বেপাৰী চাওক, বছ এইটো গাহৰি আৰু এইটো গাইছ আমাৰ চকখন, কাপলাবৰী চক, এইটোৱে বজাৰ। ফাইনেলি গাইছ আমি গাহৰিটো আনিলোঁ, এতিয়া বজাৰতে আছোঁ আৰু ইয়াতে ভিডিঅ'টো ৰাখিলোঁ।